ৰাষ্ট্ৰৰ হতে সংগতি ৰাখি পূব কাৰ্বি আংলং বিজেপিয়ে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে পালন কৰে একতা দৌৰ কাৰ্যসূচী। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ উপলক্ষে ডিমা হাছাৰ হাফলঙতো পালন ৰাষ্ট্ৰীয় একতা দিৱস। পশ্চিম কাৰ্বি আংলঙৰ কলঙাত ৰাগিয়াল দ্ৰব্য বিক্ৰী আৰু সেৱন বন্ধৰ দাবীত KSৰ সমদল। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলৈ। পাকিস্তানত জম্মু কাশ্মীৰ নিদিয়াৰ পক্ষত দৃঢ় হৈ থিয় দিয়া দেশপ্ৰেমিক চৰ্দাৰ বল্লভভাই পেটেলৰ আজি উপজা দিন। দেশপ্ৰেমিক তথা মহানায়কৰ এই উপজা দিনৰ উপলক্ষে 31 অক্টোবৰত ৰাষ্ট্ৰীয় জুৰি ৰাষ্ট্ৰীয় একতা দিৱসৰ উপলক্ষে ৰূপায়ণ কৰে সমূহীয়া দৌৰ। কাৰ্বি আংলং বিজেপি কমিটিও এই মহান নেতাগৰাকীৰ সুঁৱৰি উপজা দিনত মুখ্য সদৰ চহৰ ডিফুত ৰূপায়ণ কৰে একতা দৌৰ কাৰ্যসূচী। জয়সিং দলৈ অডিটৰিয়াম হল প্ৰাংগণৰ পৰা দৌৰ আৰম্ভ কৰি চহৰৰ মাজেৰে ঘূৰি আহি পুনৰ জয়সিং দলৈ অডিটৰিয়াম প্ৰাংগণত একত্ৰিত হয়। দৌৰত পূব কাৰ্বি আংলং বিজেপি সভাপতি তথা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণ, কাৰ্যবাহী সদস্য অমৰ সিং টিছো, অসম প্ৰদেশ উপসভাপতি লংকি টিমু, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী সীমা ৰংহাংপি প্ৰমুখ্যে বহু দলীয় বিষয়ববীয়াসকলে এই দৌৰত অংশগ্ৰহণ কৰে। আনপিনে পশ্চিম কাৰ্বি আংলং বিজেপি উদ্যোগতো এই মহান নেতাগৰাকীৰ জন্ম জয়ন্তীৰ উপলক্ষে সমূহীয়া দৌৰ কাৰ্যসূচী ৰূপায়ণে শ্ৰদ্ধা নিবেদন কৰা হয়। এই মহান দিনৰ উপলক্ষে পশ্চিম কাৰ্বি আংলঙৰ সভাপতি অৰুণ তেৰাঙে সাংবাদিকৰ আগত এইদৰে ব্যক্ত কৰে। ভাৰতীয় জনতা পাৰ্টি নেশ্যনেল কমিটিৰ তৰফৰ পৰা অৰ্গেনাইজ কৰা আমাৰ ইয়াৰ পশ্চিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি ৰান ফৰ ইউনিটি আমি আজি ফ্লেক্স অফ কৰা হৈছে। কথাটো হৈছে কি যে ভাৰতবৰ্ষ প্ৰথম স্বাধীনতা পোৱাৰ পিছত আমাৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী স্বৰ্গীয় মাননীয় চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন দিৱসৰ কাৰণে আজি ৰান ফৰ ইউনিটি এটা আয়োজন কৰা হৈছে। আজিৰ দিনত 1875 চনত 31 অক্টোবৰ দিনাৰ আজি তেখেতৰ জন্ম হৈছিলে আৰু 1950 চনত 13 ডিচেম্বৰত তেওঁৰ মৃত্যু হৈছিল। আৰু তেখেতৰ কাহিনী যিহেতুকে তেখেতক ভাৰতীয় মানুহে তেখেতৰ লোহা পৰুষ বুলি তেখেতৰ স্মৃতি দিছিলে, লোক পৰুষ। গতিকে আজি তেখেতৰ জন্ম দিৱসৰ দিনা আমি পশ্চিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি ডিষ্ট্ৰিক্ট কমিটিয়ে অৰ্গেনাইজ কৰা এই প্ৰগ্ৰামটো মই জিলা সভাপতি হৈ ফ্লেগ অফ কৰিছোঁ। লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ উপলক্ষে ৰাষ্ট্ৰীয় জুৰি পালন কৰে ৰাষ্ট্ৰীয় একতা দিৱস। ডিমা হাছাও জিলাৰ হাফলঙতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সহযোগত সমূহীয়া দৌৰ কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। সমূহীয়া দৌৰত জিলা উপায়ুক্ত দিব্যজ্যোতি হাজৰিকা, অতিৰিক্ত উপায়ুক্ত দীপক জিগদুং, অতিৰিক্ত আৰক্ষী অধীক্ষক বনৱাৰী লাল, ডিমা হাছাৰ কাৰ্যবাহী সদস্য কুলেন্দ্ৰ দলাগাপু, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক দীপালী বৰ্মন প্ৰমুখ্যে জিলা প্ৰশাসনৰ আন আৰক্ষী বিষয়া, শিক্ষক আৰু চহৰখনৰ বহু সংখ্যক জনতা তথা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে দৌৰ ৰেলীত। উল্লেখ্য, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইহুৱেং পামে ফ্লেগ অফ কৰা এই দৌৰ ৰেলী হাফলঙৰ কালচাৰেল ইনষ্টিটিউট হল প্ৰাংগণৰ পৰা আৰম্ভ হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰটাৰীলৈ আৰু ৰটাৰীৰ পৰা পুনৰ ঘূৰি আহি কালচাৰেল হলত প্ৰাংগণত একত্ৰিত হয়। এই দৌৰৰ আয়োজকসকলে ৰাষ্ট্ৰীয় একতা দিৱসৰ উপলক্ষে আয়োজন কৰা দৌৰত ভাগ লোৱা সমূহ অংশগ্ৰহণকাৰীসকললৈ শলাগ জনোৱাৰ পিছতে অন্ত পৰে সিদিনাৰ কাৰ্যসূচী। হাফলঙৰ পৰা সুৰেশ বৰ্মনৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ কলঙাত সমাজৰ যুৱপীড়িৰ বাবে হানিকাৰক ৰাগিয়াল দ্ৰব্য বিক্ৰী আৰু সেৱন বন্ধ হোৱাৰ দাবীত KSৰ প্ৰতিবাদী সমদল উলিওৱা হয়। কলঙাৰ পৰা কুঠেপীৰ মাজেৰে ৰাগিয়াল দ্ৰব্য সামগ্ৰী বিক্ৰী বন্ধ হ'ব লাগে, সেৱন বন্ধ হ'ব লাগে বুলি চিঞৰি গৈ প্ৰতিবাদী সমদলটিয়ে উক্ত এলেকাৰ সমগ্ৰ আকাশ বতা উত্তাল কৰি তোলে।
এই প্ৰতিবাদী সমদলত KSA কেন্দ্ৰীয় কমিটিৰ উপসভাপতি চেমছন টেৰন, KSA হামৰেন জিলা কমিটি বিষ্ণু টেৰন প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকলেও ভাগ লয়। ৰাগিয়াল সামগ্ৰী বিক্ৰী আৰু সেৱন বন্ধ কৰাৰ দাবীত আকাশ পথ উত্তাল কৰি যোৱা ছাত্ৰ সমদলটিয়ে পিছত ডংকামুকাম উপ আৰক্ষী চকীত গৈ এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। Komite tumahin penpi labangso kolonga angkang arlolong araki laben ason ke pathu besot angka ke pathu bang prabjin pen ingkir nanji so demand pen sipini bangse kuthipi da kolonga pen dam se kuthipi an so ar munche jeng pen puthot ladak dongkamukam police outpost ong IC pen skala tumahin pin for lasi kebang gilang apor bangalang pen ka dimana bangke kolonga area long bangke American krang pen komane jong sit kichi kular along kapasik sak polote alang itu babang pen so dak mela tuning sai poli kusela to mangke ing sai ponangi ko bangsala to khan ni relo ডংকা মুকামত উপ আৰক্ষী চকীৰ তৰফৰ পৰা কাৰ্বি ছাত্ৰ সন্থাৰ এনে পদক্ষেপক প্ৰশংসা কৰাৰ লগতে এনে কাৰ্যক বাস্তৱ ৰূপায়ণৰ কাৰ্যত অগ্ৰসৰ হোৱাৰ কথা ব্যক্ত কৰে ছাত্ৰ নেতাসকলৰ আগত যিখিনি কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন যিখিনি ইনিচিয়েটিভ লৈছে This was like the first time in Karbi Anglong. I greatly appreciate it. And যিখিনি ডিমান্ড দিয়া আছে মই ডিমান্ড যিবোৰ দাঙি ধৰিছে সেইখিনি মই ফুলফিল কৰিম বুলি মই আশা দিছোঁ। বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত এখন সভাত মুখ্য সচিব জয়শ্ৰী দাওলাগাপুৱে 31 অক্টোবৰত আনুষ্ঠানিকভাৱে জনোৱা হয় বিদায় মুখ্য সচিব জয়শ্ৰী দাওলাগাপুৱে এমাহৰ আগতে বদৰ পৰা ইচ্ছাই অব্যাহত লৈছিল যদিও আজি আনুষ্ঠানিকভাৱে পৰিষদৰ কৰ্মচাৰী তথা বিষয়ববীয়াসকলে বিদায় সম্ভাষণ জনায়। যোৱা 2012 চনত প্ৰশাসনিক বিষয়া জয়শ্ৰী দাওলাগাপুৱে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ভাৰপ্ৰাপ্ত মুখ্য সচিবৰ পদত দায়িত্বভাৰ গ্ৰহণ কৰে আৰু এনেদৰে 3টা বছৰ কাৰ্যভাৰ চলাই নি থকাৰ পিছত 2015 চনত মুখ্য সচিবৰ দায়িত্বত পূৰ্ণাংগ কাৰ্যভাৰ গ্ৰহণ কৰে। জয়শ্ৰী দাওলাগাপুৱে পৰিষদৰ মুখ্য সচিব পদৰ পৰা অব্যাহতি লোৱাৰ পিছত খালী হৈ থকা পদত সচিব CM তাৰক ভাৰপ্ৰাপ্ত মুখ্য সচিবৰ দায়িত্বত আজি দায়িত্বভাৰ অৰ্পণ কৰা হয়। এইটোৱে ফাৰ্ষ্ট অফ অল মোৰ মাটো এতিয়া মানে বৰ্তমান 80 years 81 years হ'ব। মোৰ মাৰ মানে বেমাৰ আছে, শি ইজ ছাফাৰিং ফ্ৰম এলজাইমাৰ্ছ, শি ইজ বেডৰিডেন। আৰু মই ভাবোঁ যে মানে এজ এ ডটাৰ মানে মোৰ এটা দায়িত্ব থাকি গ'ল যে মানে মই তাৰ লগত থাকিব লাগিব। মই যিমান পাৰোঁ মই যাওঁ হাফলঙত, মাৰটো হাফলঙত আছে, মাৰ লগত মই থাকোঁ, কিন্তু ইমান টাইম যিমান মই দিব লাগে মই ইমান দিব পৰা নাই। আৰু এজ প্ৰিন্সিপাল ছেক্ৰেটাৰী হিয়াৰ মানে মোৰ দায়িত্বটো বহুত, মই অফিচ এৰি বাৰ এনেকুৱা যাব নোৱাৰে। তো সেইটো কাৰণে মই ভাবিছোঁ মানে মোৰ ফেমিলি আৰু মোৰ ফেমিলিও মই ভাবিছোঁ যে মই টাইম দিব লাগে, এইটো সময় আহিছে মোৰ এতিয়া মানে প্ৰায়ৰিটিটো এইটো হ'ল মাই ফেমিলি, ফাৰ্ষ্ট অফ অল মাই মাদাৰ, মাই ফেমিলি। সেইটো কাৰণে মই বিয়াৰিষ্ট হৈছোঁ। মই ইনচাৰ্জ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলোঁ 2012 পৰা, তাৰপিছত মোৰ ট্ৰান্সফাৰ হৈ গ'ল 2014ত। মই এজ ছেক্ৰেটাৰী ফৰেষ্ট ডিপাৰ্টমেণ্টত কৰিলোঁ, তাৰপিছত ইনফৰ্মেশ্যন টেকন'লজিটো মই এজ ছেক্ৰেটাৰী কৰিলোঁ। তাৰপিছত মই আকৌ ইয়াতে ফুল ফ্লেজ প্ৰিন্সিপাল ছেক্ৰেটাৰী 15th July 2015 আহিছোঁ। এতিয়া 2 বছৰ হ'ল ইয়াতে এজ ফুল ফ্লেজ প্ৰিন্সিপাল ছেক্ৰেটাৰী। গভৰ্ণমেণ্টে অলৰেডি পোষ্ট কৰিলে মহাদানন্দ হাজৰিকা তেখেতে আহিব এসপ্তাহ ভিতৰত আহিব, কিন্তু ইন দ্য মিন টাইম চলাবৰ কাৰণে ইনচাৰ্জ আমাৰ CM তাৰৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী তেখেতে চাৰ্জ ল'ব। উল্লেখ্য মুখ্য সচিবৰ পদত মহাদানন্দ হাজৰিকাই দায়িত্বভাৰ পোৱাৰ কথা আৰু নতুন মুখ্য সচিব আহি দায়িত্বত যোগদান নকৰালৈ সচিব CM তাৰই মুখ্য সচিবৰ ভাৰপ্ৰাপ্ত দায়িত্ব পদত কাৰ্যনিৰ্বাহ কৰি যাব। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। Aturkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products.
grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanish normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে পশ্চিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ প্ৰথমটো সভা অনুষ্ঠিত বিথুং ৰেংথেমা পৰিষদীয় সমষ্টিৰ টুমপ্ৰেঙত সভাত কাৰ্বি আংলঙৰ কিষাণ মৰ্চাৰ বিজেপি কমিটি যোৱা 10 আৰু 17 অক্টোবৰত শাখা কমিটি গঠন কৰাৰ পিছত আজি প্ৰথমটো কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয় পশ্চিম কাৰ্বি আংলঙৰ বিজেপি কিষাণ মৰ্চাৰ সভাপতি প্ৰদীপ টেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ৰাজ্যিক প্ৰভাৰী বিতুপন ৰায়ডিঙিয়া আৰু সন্মানীয় অতিথি হিচাপে যথাক্ৰমে পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতি অৰুণ টেৰাং ৰাজ্যিক বিজেপিৰ উপসভাপতি লংকি ফাংচো ৰাজ্যিক বিজেপিৰ সম্পাদক অবিচিৰ নিপন চেতিয়া সোশ্যাল মিডিয়া কনভেনাৰ প্ৰাঞ্জল তালুকদাৰ বিধায়ক ডাক্তৰ মানসিং ৰংপি উপস্থিত থাকে কাৰণ কৃষিটো হ'ল আমাৰ মূল অৱলম্বন আৰু বিশেষকৈ আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে স্পেচিয়েলি ৱেষ্ট কাৰ্বি আংলং কাৰণ ইয়াতো টাউন কমিটি আছে যদিও সেইভাৱে সকলো গাঁৱৰ নিচিনাই ইয়াৰ উপৰি সভাত বিজেপিৰ বহু সংখ্যক সদস্যা তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে বৈঠালাংছৰ পৰা জাসেন ইংহি ৰিপৰ্ট কাট নিউজ ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত বিশেষকৈ গাঁও অঞ্চলসমূহত খেতিয়কসকলৰ কষ্টুপাৰ্জিত ধান খেতি হাতীৰ জাকে নষ্ট কৰাৰ ফলত হাহাকাৰ খেতিয়ক ৰাইজ পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ তাণ্ডৱ সম্প্ৰতি চৰম সীমাত পুৱতি নিশা জিৰিবাসা কাৰ্বি গাঁৱত বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে বহু হেক্টৰৰ ধান খেতি হয় আমি সকলোৱে জানো যে হাতীৰ একোটা খোজে বহু ঠাই আগৰিব পাৰে এনে ডাঙৰ ডাঙৰ কেইবাটাও খোজ একোটা ধাননি দৰাত পৰিব লাগিলে কি হ'ব পাৰে খেতিয়ক ৰাইজৰ কষ্টুপাৰ্জিত ধাননি পথাৰ চাওক হাতীৰ জাকে নষ্ট কৰা ধাননি দৰাবিলাকলৈ এতিয়া কাটিৰ পথাৰত ধানে কলপকা দিয়াৰ সময় এনে সময়ত ধাননি পথাৰসমূহৰ এই দশা ৰাজ্য তথা জিলাৰ বন বিভাগে নিয়ন্ত্ৰণ কৰিব পৰা নাই বনৰীয়া হাতীৰ জাকক জনাঞ্চলৰ পৰা বনাঞ্চললৈ বনৰীয়া হাতীৰ জাকক খেদি পঠিওৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে স্থানীয় ৰাইজৰ
জাসেন ইংহে ৰিপৰ্ট কাট নিউজ যোৱা 28 অক্টোবৰত মানজাত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 16টাকৈ জাতীয় সংগঠনে বৃহত্তৰ নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্তি কৰাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ যি চক্ৰান্ত ৰচনা কৰিছে তাৰ প্ৰতিবাদত চলে কেইবা ঘণ্টা ৰাষ্ট্ৰীয় পথ অৱৰোধ কাৰ্যসূচী কিন্তু একাংশ সংবাদ মাধ্যমে তিনিখন পাৰ্বত্য জিলা সামৰি ভাৰতীয় সংবিধানৰ 244 অনুচ্ছেদৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাতৰিহে প্ৰকাশ কৰা হয় এই ক্ষেত্ৰত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই স্পষ্ট কৰে যে ষষ্ঠ অনুসূচীভুক্ত পাহাৰীয়া জিলা কাৰ্বি আংলঙত বাস কৰা কাৰ্বিসকলৰ সমস্যাসমূহ সমাধান হোৱাটো বিচাৰে অন্তৰৰে সমৰ্থন কৰে কিন্তু 28 অক্টোবৰৰ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা মূল উদ্দেশ্য আছিল বৃহত্তৰ নাগালিমত অসম ভূমি অন্তৰ্ভুক্তি কৰাৰ চৰকাৰে ৰচনা কৰা ষড়যন্ত্ৰৰ প্ৰতিবাদতহে হুকিয়া ৰাজ্য দাবীৰ বাবে এই প্ৰতিবাদ কাৰ্যসূচী নাছিল একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সম্পাদক ত্ৰিদীপ বৰাই বিজ্ঞপ্তিযোগে জানিব দিয়ে পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিত আজিৰে পৰা আৰম্ভ কে ৰঞ্জিত নাংথাং হুৱৰণী ৱাৰ্ডৰ 11 সংখ্যক অসম ৰাজ্যিক কেৰাটে চেম্পিয়নশ্বিপ 2017 WKPCU অৰ্থাৎ ৱাৰ্ড ৰিঅ ডি প্ৰমোশ্যন কাউন্সিল অফ ইউকাৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিত আজিৰে পৰা অনুষ্ঠিত হোৱা কে ৰঞ্জিত নাংথাং হুৱৰণী ৱাৰ্ড চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত কাৰ্বি আংলঙৰ কিশোৰ কিশোৰী তথা যুৱক যুৱতীৰ উপৰিও ৰাজ্যৰ আন জিলাৰ পৰা অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতামূলক খেলৰ উন্মোচনী অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতি অৰুণ তেৰাং পৰিষদৰ সদস্য প্ৰভাত তাৰো নিৰেন ফুকন WKPCUৰ সম্পাদক বিন্দু পুমা প্ৰমুখ ব্যক্তিসকল উপস্থিত থাকে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ